নমস্কাৰ তৰালি লাইভৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এগৰাকীয়ে মোক কমেণ্ট কৰিছিলে যে মই লিপষ্টিক লগাই থাকিলে অকণমান মুখত উজ্জ্বলতা আহে বুলি কৈছিলে, সেইকাৰণে আজি ঘৰতে লিপষ্টিক লগাই আছোঁ আৰু তাতে ভিডিঅ' কৰিম বুলি লৈছোঁ যেতিয়া, সেইকাৰণে অকণমান লিপষ্টিকটো সঁচাকৈ মানুহৰ মানে ছোৱালীৰ বিশেষকৈ মানে উজ্জ্বলতাটো আনে। মই যাব ওলাইছোঁ নহয়, এই আমাৰ ই বুকি আছে। এইটো কি হ'ল হা? মই ক'তো যোৱা নাই, মই ভিডিঅ'হে বনাইছোঁ। তাৰপাছত মা আৰু দেউতা চৰাইদেউলৈ যাবলৈ ওলাইছে। তেওঁলোকৰ মানে দেউতাৰ লগৰখিনিৰ আজি পিকনিক আছে, লগে ভাগে বোলে পিকনিক খাব আৰু মা আৰু দেউতা ওলাইছে। মই আপোনালোকক দেখুৱাম বাৰু ফটো। তাৰপাছত ভণ্টি তাই স্কুললৈ গ'ল আৰু মই আৰু আমাৰ ঘৰত থকা নালিয়া আমি দুটা আছোঁ আৰু এই আমাৰ জেকি আছে। কি কৰিম আৰু আজি বতৰটো টেঙা খোৱা বতৰৰ নিচিনা মোৰ ভাও হৈছে, সেইটো কাৰণে ভাবিছোঁ কি বগৰীটো ঘৰতে আছে আৰু চুঙা কাটি আনিবলৈ তাক কৈছোঁ। চুঙা কাটি আনিছে আৰু বগৰী সি পাৰিব, বগৰী বুটলিম। ৰাতিপুৱা বগৰী সৰি থাকে, কিন্তু কি হয় আমাৰ ঘৰতো ছাগলী আছে, ছাগলীয়ে বগৰী খাই দিয়ে। তথাপিও মই সোনকালে উঠি বগৰী প্ৰায় বুটলোৱে, কিন্তু আজি মানে নহ'ল সময়, মানে মই অকণমান দেৰিকৈ উঠিলোঁ। আৰু এতিয়া সি বগৰী গছজোপা পূৰা লৰাই দিব আৰু মই বুটলিমগৈ আৰু খুন্দি খাম বগৰী। গতিকে আপোনালোকেও মোৰ ভিডিঅ'টোত মই কেনেদৰে মানে খুন্দি মেলি কি কৰি খাওঁ আপোনালোকে উপভোগ কৰিবচোন মোৰ লগতে, নে কি বাৰু? আৰু ব'লক তেনেহ'লে বগৰী পাৰোঁগৈ, বুটলোগৈ আৰু খুন্দি খুন্দি খাম লগে ভাগে। হাই এইজোপা আমাৰ বগৰী গছ, কিন্তু এই চাহ গছৰ কাৰণে আমি বগৰী এইটো ছাইডে বুটলিব নোৱাৰোৱে আৰু ছাগলী সোমাই গোটেই খাই দিয়ে। কিন্তু এইফালে সৰি থকাখিনি বুটলিবলৈ পাওঁ আৰু জেওৰা দিয়া আছে কাৰণে। এইটো নালিয়া বগৰী বুটলি আছেহি, ময়ো বুটলোগৈ, জেওৰা পাৰ হ'ব লাগিব। পাইছ? ধেৰ কৰিলে ন? অ' তই ইমানখিনি বুটলিলে? টিং 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 টিং, ইমান ধুনীয়া লাগিছে। আমাৰ বগৰীখিনি খাবলৈও বহুত ভাল হয় আৰু বেছি পকিবলৈ নাপায়, একদম সৰিয়ে যায়, চব বাদুলিয়ে হৰাই দিয়ে। অ' মাই গড ইমান সৰিছে নালিয়া। এইবোৰ বগৰী ঢেৰ সৰি গ'ল। পূৰা বগৰী পাই গৈছোঁ আমি আজি, পূৰা পেট ভৰাই একদম বগৰী খাম। নালিয়া পূৰা বুটলি আছে এইটো। আৰু মোৰ যে একদম মহ এজনী বেলেগ ডিষ্টাৰ্ব দি আছে, মৌ মাখি এজনী। আমাৰ ঘৰত মানে মৌ বা আছে। ভালদৰে বগৰীখিনি ধুই ল'লোঁ, এতিয়া এইখিনি মই টুকি ল'ম। এইফালে বৰমা আমাৰ ঘৰত আহিছে, মোৰ ওচৰত কাৰ্ড উলিয়াবলৈ আহিছিলে। ইশ্ৰম কাৰ্ড মই বনাই আছোঁ। আপোনাৰ কাৰ্ড এনে কিবা হেৰি বুলি কৈছে, দাইহঁতকো দি দিব সেই দুখন, আৰু আপোনাৰো এখন আছে। বগৰী এদাই হ'বলৈ হৈছে নেকি? সৰি সৰি শেষ হৈছে, পকিলে এইখিনি হ'ব নেকি? আৰু দুটামান লৈ লওক আকৌ। এইটো খাই কিমান ভাল লাগে আপোনালোকে জানেই। খুন্দা ভাত হ'লে মানে এইটো জলকীয়া থাকিলে আৰু একো নালাগে। জলকীয়া নিমখ ৰেডি হৈ গ'ল আৰু এই নিমখৰ লগত মই ৰেড চিলি অকণমান মিক্স কৰিছোঁ, তেনেকৈ খাই বহুত ভাল লাগে। নালিয়াই কলপাত কাটিবলৈ গৈছে আৰু ইয়াৰ মাজতে এটা আপোনালোকক বস্তু দেখুৱাম মই, মোৰ ভাল লগা কাম মই দেখুৱাইছোঁ আপোনালোকক। এয়া হৈছে মই কৰি থকা, হাতেৰে ফুল কৰি থকা এযোৰ কাপোৰ। ইয়াৰে মেখেলাখন মই কমপ্লিট কৰিলোঁ, এতিয়া চাদৰখন কৰি আছোঁ। আৰু হাতে কৰা কাম মোৰ খুব প্ৰিয় হয়, মোৰ কৰি বহুত ভাল লাগে, কিন্তু বহুত টাইম লাগে, মানে কি হ'ল সময় দিব নোৱাৰোঁ সেইটো কাৰণে, আৰু এলাহ বেছি। আৰু এইযোৰ কাপোৰ অৰ্ডাৰ হয়, ভণ্টি এজনীয়ে মোক দি থৈছে, মই দেখুৱাইছোঁ। আৰু বেলেগ একো ডিজাইন দিয়া নাই মই ইয়াত অকল ভৰ্তি চিলাইটো দিছোঁ, দেখিছে। আৰু এইডাল দেখিছে, এইডাল ঠাৰি হ'ব, গ্ৰীণ কালাৰ হয়। মেখেলাখনত মই কৰা আছে, এই চাদৰখনতহে মই কৰা নাই। এনেকুৱাকৈ মই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন, মানে মোৰ ফুলটো ভাল লাগিছেনে নাই লগা, আৰু বেছি কিবা ডিজাইন দিব পাৰিলোঁহেঁতেন নেকি, আপোনালোকে মোক জনাব কমেণ্টত। এয়া ঠাৰিডাল এনেকৈ দিছোঁ, দেখিছে।
এখন চাদৰ হয় আৰু ভাবিছোঁ দহিও এইটো কালাৰে ফুলৰ কালাৰটো দহি দিলে খুব ভাল লাগে আজিকালি এইটো ট্ৰেণ্ডে চলিছে সেইটো কাৰণে কাপোৰযোৰ কৰি আছোঁ যদি বেছি ভাল লাগে আৰু নিজলৈ থৈ দিম আৰু কিন্তু ভণ্টিজনীয়ে মোক সোধাই নিব তাই বহুত দিনৰ আগতে দি থৈছিলে কাপোৰযোৰ এয়া কলপাতো আহি গ'ল তাৰ পাছত চুঙাও দেখুৱাইছোঁ আপোনালোকক চুঙাও ফাইনেলি পাই গ'লোঁ আৰু চুঙাৰ লাঠি দেখিছে এইটো দেখিছে বহুত ডাঙৰ চুঙা আনিলে ই মানে মটু চুঙা একদম সৰু নহয় আৰু এতিয়া বাকীখিনি ষ্টাৰ্ট কৰোঁগৈ লৈছোঁ কেইটামান মানে বহুত বেছিয়ে লৈছোঁ এফালে চুঙা লৈছোঁ ধুই ল'লোঁ এইটো চফাকৈ ধুই ল'লোঁ আৰু ইয়াৰে এটা কাহিনী আছে ভণ্টিৰ লগত জড়িত কাহিনী মই আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম তাৰ পাছত এইফালে লৈছোঁ জলকীয়া আৰু নিমখ আৰু সেয়া লৈছোঁ কলপাত সেইফালে এজনী আহিলে বগৰী খাবলৈ খাই চাওঁ দাদা মজা খাব এতিয়া আপুনি হয় নাই লৈ যাওক শনিবাৰে নোখোৱাৰ আগতে লোভ পানী পৰিলে হ'ব হয় নাই এতিয়া খাবনে লৈ যাব লৈ যাম অঁ হাতে খা বৰ একেবাৰে চামুচ লগাই খাব নাই মজা হয়নে তহঁতি খাবি চাই আছে এখিনি খাই পিনি নাকেৰে পানী উজাই লৈছোঁ মানে কি হ'ল ইমানেই জ্বলা আৰু এতিয়া এখিনি খুন্দি আছোঁ হাঁহি উঠিছে মানে খাই ইমানেই থাকিব মন গৈছে নহয় এৰি দিবলৈ মন নাই যোৱা ঐ মাইনী চাক কেনেকুৱা লাগিলে কওক কেনেকুৱা লাগিলে তুমি কিন্তু দৰ্শকক কিন্তু হেৰি কৰিছা ইগন'ৰ কৰিছা কিন্তু চাবা তোমাৰ ছাবস্ক্ৰাইবাৰ নেবাঢ়িব কেনেকুৱা লাগিলে খাই বগৰীখিনি সেইটো ভালকৈ ক ৱাও হোৱাটে ক্ৰেডিট এজনীতো মুখখন ঢাকি থাকোঁতে যায় দিন ইফালে ইনষ্টাগ্ৰামত ফটো কি চাবা আজিৰ দিনটো বগৰী খাই পাৰ কৰিলোঁ ভণ্টিও আহি পালেহি তাইও খালে তাৰপিছত দাই ল'ৰাটো আহিলে দাই ছোৱালীজনীও আহিলে তাইতো প্ৰথমবাৰ আছে কিন্তু মুখখনে ঢাকি থৈ দিয়ে আৰু ইমানে পুৰিছে নাকৰ পানী ওলাই গৈছেগৈ ইমানেই খালোঁ হৈ গ'ল আৰু দাঁতো টেঙাই গ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভণ্টি এটা কথা ক'ম বুলি ভাবিছিলোঁ বগৰী খোৱাৰ এটা কাহিনী আছে কিন্তু আজি নকওঁ নেক্সট ভিডিঅ'ত আকৌ যদি কেতিয়াবা বগৰী খাওঁ তেতিয়া সেই কথাটো মই নিশ্চয় আপোনালোকক ক'ম আজিলৈ আহিছোঁ বাই বাই